চেষ্টাৰ অসাধ্য একো নাই। এই কথাষাৰ জীৱনত এবাৰ হ'লেও আমি সকলোৱে শুনিছোঁ। ইতিমধ্যে এই কথাষাৰ ইতিহাসৰ পাতত বহুবাৰ প্ৰমাণিত হৈছে। কিন্তু কেৰলি টাকাক্স নামৰ ব্যক্তিজনে যি অসাধ্য সাধন কৰি দেখুৱালে তাৰ বাবে তেওঁ হৈ থাকিব ইতিহাসৰ পাতত চিৰস্মৰণীয়। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক অনুৰোধ জনাইছোঁ, যদি আমাৰ তথ্য সমৃদ্ধ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব নামৰ ৰঙা বাটনটি ক্লিক কৰক। আৰু যদি আপুনি আমাৰ ভিডিঅ'টিৰ প্ৰথমজন দৰ্শক হ'বলৈ বিচাৰে তেন্তে অল নটিফিকেশ্যন নামৰ ঘণ্টাটো বজাবলৈ নাপাহৰিব। এতিয়া আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কেৰলি টাকাক্স আছিল এজন অলিম্পিক খেলুৱৈ। তেওঁৰ জন্ম হৈছিল 1910 চনৰ 21 জানুৱাৰীত ইউৰোপৰ এখন দেশ হাংগেৰীত। তেওঁ হাংগেৰীৰ সেনাবাহিনীত ছাৰ্জেণ্ট হিচাপে নিযুক্তি পাইছিল। তেওঁ আছিল এজন শ্বাৰ্প শ্বুটাৰ। তেওঁ শ্বুটিঙত পাৰদৰ্শী হ'লেও 1936 চনৰ বাৰ্লিন অলিম্পিকত তেওঁ অংশগ্ৰহণৰ সুবিধা পোৱা নাছিল, কাৰণ সেই সময়ত হাংগেৰীৰ সেনাবাহিনীৰ কেৱল কমিছন্ড অফিচাৰসকলকহে অলিম্পিকত অংশগ্ৰহণৰ সুবিধা দিয়া হৈছিল। 1936 চনৰ অলিম্পিকৰ পিছত অৱশ্যে এই নিয়মৰ সলনি হয় আৰু 1940 চনৰ টকিঅ' অলিম্পিকৰ বাবে কেৰলি টাকাক্সে পূৰ্ণগতিৰে অনুশীলন চলাই যাবলৈ ধৰিলে। কিন্তু নিয়তিয়ে কেৰলিৰ বাবে আন এক পৰিকল্পনা সাজু কৰি ৰাখিছিল। 1938 চনৰ আৰ্মীৰ এক ট্ৰেইনিঙৰ সময়ত গ্ৰেনেড বিস্ফোৰণ হৈ কেৰলি বেয়াকৈ আঘাতপ্ৰাপ্ত হ'ল। সৌভাগ্যক্ৰমে তেওঁ বাচিল, কিন্তু তেওঁৰ খেলুৱৈ জীৱনৰ সম্পদ সোঁহাতখন চিৰদিনৰ বাবে ঘূণীয়া হ'ল। যিকোনো সাধাৰণ মানুহে হয়তো তেনে সময়ত খেলাৰ আশা মনৰ পৰা আঁতৰাই ঘৰত বহি জিৰণি ল'লেহেঁতেন, কিন্তু কেৰলিয়ে তেনে নকৰিলে। তেওঁ বাওঁ হাতেৰে অনুশীলন আৰম্ভ কৰিলে। ইতিমধ্যে 1940 আৰু 1944 চনৰ অলিম্পিক দ্বিতীয় বিশ্বযুদ্ধৰ বাবে পিছুৱাই দিয়া হ'ল। সুবিধাটো গ্ৰহণ কৰি কেৰলিয়ে তীব্ৰ গতিৰে অনুশীলন চলাই গ'ল। তাৰ পিছত কেৰলিয়ে যি কৰি দেখুৱালে তাৰ বাবে তেওঁ হৈ পৰিল ইতিহাসৰ পাতত চিৰস্মৰণীয় এজন অলিম্পিকৰ হিৰো। তেওঁ 1948 চনৰ লণ্ডন অলিম্পিক আৰু 1952 চনৰ হেলচিংকি অলিম্পিকৰ 25 মিটাৰ পিষ্টল ৰেপিড ফায়াৰ ইভেণ্টত বাওঁ হাতেৰে খেলি সোণৰ পদক দখল কৰিলে। মই এই কথাখিনি কৈ যাওঁতে যিমান সহজ যেন লাগিছে, সোণৰ পদক দখল কৰাটো সিমান সহজ নহয়। অলিম্পিকত সোণৰ পদক দখল কৰাটো এটা ভাবিব নোৱাৰা ধৰণৰ কথা। এই কথাটো আমাৰ দৰ্শকসকলে এই উদাহৰণৰ পৰা অনুমান কৰিব পাৰিব। 1901 চনৰ পৰা 2016 চনলৈকে অনুষ্ঠিত হোৱা অলিম্পিকত ভাৰতে ব্যক্তিগত শাখাত কেৱল মাত্ৰ এটাহে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এনে এটা অসাধ্য সাধন কৰাৰ বাবেই কেৰলি টাকাক্স হৈ পৰিল ইতিহাসৰ পাতত চিৰস্মৰণীয়। চেষ্টাৰ অসাধ্য একো নাই। এই কথাটোকে পুনৰবাৰ প্ৰমাণ কৰি ইতিহাস ৰচনা কৰাৰ বাবে কেৰলি টাকাক্সক জনাইছোঁ অশেষ শ্ৰদ্ধা। আশা কৰিছোঁ আপোনালোকে এই মটিভেশ্যনেল ভিডিঅ'টো চাই অনুপ্ৰাণিত হৈছে, আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আমি নথৈ আনন্দিত হ'ম। ধন্যবাদ।